हेलो फ्रेंड्स, आशा करूँ আপোনালোক সকলো ভালে আছে। আজি আমি বনাব লৈছোঁ চাওমিন। আজি আমি এই চাওমিনখিনি এগ চাওমিন বনাম। কিন্তু বৰ্তমান এতিয়া মোৰ ওচৰত মানে আপোনাৰ চাওমিন বনাবৰ কাৰণে আপোনাৰ ভেজিটেবলছ তেনেকৈ একো নাই এতিয়া বৰ্তমান, গাজৰ কেপচিকাম এইবিলাক। তো সেইকাৰণে মই অকল এই চাওমিন মানে আপোনাৰ অকল এগ দি উইদাউট ভেজিটেবলছে বনাম। এয়া মই দুটা পেকেটৰ চাওমিন ইয়াতে এই চচটোতে আপোনাৰ গৰম পানী দি এইদৰে সিজাই ল'লোঁ। খালি সিজাওঁতে এইটো বস্তু মনত ৰাখিব যাতে চাওমিনখিনি আপোনাৰ বেছিকৈও সিজি যাতে নাযায় আৰু যাতে কমকৈও টান হৈ সিজি নাথাকে, মানে তেনেকুৱা যাতে নহয়, পাৰফেক্টকৈ এইখিনি বইল কৰি ল'ব। এয়া মই মজলীয়া চাইজৰ পিঁয়াজ দুটা সৰু সৰুকৈ কাটি ল'লোঁ আৰু ইয়াত সৰু আপোনাৰ নহৰু দুটা আপোনাৰ সৰু সৰুকৈ মই কাটি লৈছোঁ। এয়া মই কেৰাহীত আপোনাৰ ৰিফাইন তেল দিলোঁ। ইয়াতে এই নহৰু লৈছিলোঁ যে এয়া দি দিছোঁ। তাৰপিছতে এয়া পিঁয়াজ দিলোঁ, এইদৰে দি দিছোঁ আৰু এইখিনি ভালদৰে ভাজি ল'ব মানে অলপমান সোণালী ৰঙৰ নিচিনা হ'লে এইখিনি হৈ যাব। এইখিনি অলপ ভাজি ল'ম আমি এতিয়া। এইখিনি মই ভালদৰে ভাজি আছোঁ এতিয়া। এয়া মই ইয়াতে দুটা কণী লৈ লৈছোঁ, এইদৰে ফেটিব নালাগে, এইদৰে ডাইৰেক্ট দি দিলেই হ'ব। তাৰপিছত ভাজি থাকিব ভালদৰে। এয়া মই ভালদৰে ভাজি আছোঁ, এইখিনি ভালকৈ ভাজি ভালদৰে যাতে আপোনাৰ ছেপাৰেটকৈ হৈ যায়, মানে আমি যে শুকানকৈ যে বনাওঁ তেনেকৈ বনাই ল'ব। এইখিনি মই ভাজি আছোঁ আৰু মোৰ ইয়াতে আমাৰ বাৰীতে অলপ পদিনা গছ অলপমান হৈছিলে, তাকে ইয়াতে দি দিছোঁ। মানে পদিনা দিলে বেলেগ একো নাই আপোনাৰ, কিন্তু অলপ তাৰ মানে আপোনাৰ ফ্লেভাৰটো ভাল লাগিব আৰু পদিনা অলপ গোন্ধাব। এয়া ভাজি আছোঁ। এতিয়া ইয়াত মই আপোনাৰ নিমখ দি দিলোঁ। সাধাৰণতে ৰক সল্ট ইউজ কৰোঁ আমি, গতিকে ৰক সল্ট প্ৰায় 1 চামুচৰ 1.5 চামুচমান দিছোঁ। এইটো মছলা এতিয়া মই দি দিছোঁ। এইটো মছলা আমি ঘৰত নিজে বনাই লৈছোঁ। ইয়াত আপোনাৰ লং, ইলাচি, ডালচেনি, জিৰা, ধনিয়া, অলপ জালুক আছে। এইটো মছলা অলপ দি দিছোঁ যাতে ফ্লেভাৰটো ভাল আহে। এইখিনি ভজা প্ৰায় হৈ গৈছে। এতিয়া আমি ইয়াতে চাওমিনখিনি দি দিম আৰু ভালদৰে লৰাই দিম। এয়া ভালদৰে লৰাই হোৱাৰ পাছত এয়া চাওমিন হৈ গৈছে, দেখিব পাৰে। খাবলৈ বহুত ভাল হয়, ইজি হয়। আপোনালোকে একেবাৰে কম সময়তে এয়া বনাই ৰেডি কৰিব পাৰে। থেংক ইউ।